সম্বন্ধ এটা তেতিয়াহে জীয়াই থাকে যেতিয়া সম্বন্ধটো হৃদয়ৰ পৰা আৰম্ভ হয়, প্ৰয়োজনৰ পৰা নহয়। দুখবোৰ সদায় চকু পানী হৈ প্ৰকাশ নাপায়, কেতিয়াবা কেতিয়াবা এটা মিঠা হাঁহিৰেও প্ৰকাশ পায়। সময়বোৰ হেৰাই যোৱাৰ পিছত এটা কথাই অনুভৱ হয়, দেউতাই প্ৰতিটো কথাই সঁচাকৈ কৈছিল। অলপ সাৱধানে থাকিবলৈ শিকক। আজিকালি মানুহবোৰে সুখবোৰ কাঢ়িলৈ কয়, সুখত থাকিবি। ভাল বুলি সকলোৱে লগ দিয়ে, কিন্তু বেয়া বুলি জানিও ভাল কৰিবলৈ চেষ্টা কৰাজনহে আচল বন্ধু। যেতিয়া বিপদৰ সময়ত প্ৰিয়জনে সংগ এৰি দিয়ে, নিজকে তেতিয়াই বৰ অকলশৰীয়া অনুভৱ হয়। জীৱন বাটত আপোন বুলিবলৈ কোনো নাই, মাথো স্বাৰ্থ পূৰণৰ বাবেহে কিছুমান মানুহ আপোন হোৱাৰ অভিনয় কৰে। জীৱনটো শুদ্ধ পথতেই আছিল, ভুল আছিল জীৱন বাটৰ লগৰী। কাৰোবাক পাহৰি যোৱাটো কঠিন নহয়, কঠিন হৈছে তেওঁৰ সৈতে কটোৱা প্ৰতিটো মুহূৰ্তৰ অনুভূতিবিলাক পাহৰি যোৱাটো। আপোন যেন লগা প্ৰত্যেকজন ব্যক্তি যেনেকৈ আপোন নহয়, ঠিক তেনেকৈ হাঁহি থকা সকলো ব্যক্তি সুখী নহয়। জীৱনটোৱে ইমান কষ্ট দিয়ে, তথাপিও মনত আশা থাকে। মনটোৱে কয়, একো নহয়, চেষ্টা কৰি আগুৱাই যোৱা, এদিন নহয় এদিন সফল হ'ব পাৰিবি। জীৱনলৈ মানুহ আহিব আৰু যাব, কিন্তু আপোনাৰ বাবে যোগ্যজন সদায় থাকি যাব। কাৰোবাক কথা দি যদি কথা ৰাখিব নোৱাৰা, তেনেহ'লে সেই কথা নিদিয়াই ভাল। সময় কটাবলৈ নতুন এজনক পোৱাটো সহজ, কিন্তু জীৱনটো কটাবলৈ সঁচা এজনক পোৱাটো বহুত কঠিন। মুখৰ কথাৰে বহুতে আপোন বুলিয়ে কয়, কিন্তু সময়তহে বুজা যায় কোন আপোন আৰু কোন পৰ। দুখ মোৰো লাগে, কিন্তু আনৰ দৰে দেখুৱাই কান্দিব নোৱাৰো, মনে মনে সকলো সহ্য কৰি থাকো। এটা মিছা সম্পৰ্ক ধৰি ৰখাতকৈ সন্মুখত বেয়া পাওঁ বুলি কৈ দিয়াই ভাল। জীৱনত কিছুমান প্ৰশ্ন থাকে, যাৰ উত্তৰ কেতিয়াও পোৱা নাযায়। কিছুমান ভুল থাকে, যিবোৰ কেতিয়াও শুধৰাব নোৱাৰি, আৰু কিছুমান কষ্ট থাকে, যিবোৰ কাকো ক'ব নোৱাৰি।